নমস্কাৰ, ফান টিউব লাইভৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ক'বলৈ ওলাইছোঁ তামুলী তাউলাই। এতিয়া শুনক বিতম বাতৰি। যোৱাকালি নলবাৰী চহৰৰ বৰপুৰা গাঁৱৰ গাভৰু ছোৱালী এজনীয়ে শুই থকা অৱস্থাত তিনিজনী শগুনে অপহৰণ কৰি লৈ যায়। অহাকালি নেপালৰ মুখ্যমন্ত্ৰীয়ে চাইকেলেৰে দিল্লীলৈ ৰাওনা কৰিব বুলি আমাৰ হাতত তথ্যবোৰ দিছে। গুৱাহাটী চহৰত বানপানী হোৱাৰ ফলত বহুতো ভেনামাখিৰ মৃত্যু হয়। শুনামতে এতিয়া ভেনামাখিবিলাকৰ ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পোৱা নাই। বৰপুৰা গাঁৱৰ কণ্টিলাহঁতৰ দোকানৰ কাষত কেৰাম খেলি থাকোঁতে কেৰামৰে ষ্ট্ৰাইক গাৰ্ডত পৰি এজনৰ মৃত্যু ঘটে। তাৰপিছত ততালিকে তেওঁক ভেটেনাৰীলৈ নিয়া হয়। ৰেলমন্ত্ৰীয়ে আমালৈ জনাইছে যে অহাকালি এখন এনেকুৱা ৰেল চলিব যিখন ৰেলৰ ইঞ্জিন নাথাকে। নলবাৰী হাটখোলা বজাৰত এটা ষাঁড় গৰুৱে বহুতো পটল, ভেন্দি, আলু এইবিলাক খাই বৰ্তমান অসুস্থ হৈ তেওঁ হাস্পতালত ভৰ্তি হৈ আছে। আনন্দপুৰৰ এজন উদণ্ড যুৱকে মদ খাই একেৰাহে 7 দিন এডাল গছৰ ওপৰত থাকি তেওঁ ৰেকৰ্ড কৰে। ব্ৰহ্মপুত্ৰৰ পৰা উমানন্দ অভিমুখী এখন পানী জাহাজ ডুবি যোৱাৰ ফলত বহুতো যাত্ৰীৰ মোবাইল নষ্ট হৈ যায়। এতিয়া আছে চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আছে আকৌ খবৰ। এয়া বিমল খাওক, সুস্বাস্থ্যৰ গৰাকী হওক আৰু সদায় জীয়াই থাকক। নমস্কাৰ, আকৌ উভতি আহিলোঁ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিলৈ। এতিয়া আহিলোঁ আমি খেলৰ বাতৰিলৈ। যোৱাকালি হৈ যোৱা ক্ৰিকেট খেলখনত বিৰাট কোহলীয়ে বেট ধৰি থকা অৱস্থাত বেটেৰে কোবাওঁতে বেটখন মাজতে ছিঙি যায়। তাৰ ফলত ৰেফাৰীয়ে চেঞ্চলেছ হৈ পৰি যায়। বৰ্তমানলৈ হুঁচ হোৱা নাই বুলি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে। আনহাতে ফুটবল খেলি থাকোঁতে ৰনাল্ডোৱে ফুটবলটো ওপৰলৈ মাৰি দিয়াৰ ফলত চিলনীয়ে থাপ মাৰি লৈ যায় বলটো। তাৰ ফলত খেলখন বন্ধ হৈ থাকে। বৰ্তমানলৈ খেলখন অনুষ্ঠিত কৰিব পৰা নাই। আৰু অহা পৰহি দিনাৰ পৰা জমপুৰীত বান্তা খেল, পইচা খেল আৰু মাৰ্বল খেল অনুষ্ঠিত কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীয়ে যোগদান কৰিব বিচাৰে যদি জমপুৰীৰ শ্মশানস্থলীত যোগাযোগ কৰিব পাৰে। আমি জানিব পৰা মতে খেল পৰিচালকৰ পদ এটা খালী হৈ আছে। খেল পৰিচালকৰ অৰ্হতা এনেকুৱা ধৰণৰ হ'ব লাগিব: 1 নম্বৰ, শিক্ষাৰ ফালৰ পৰা স্কুল নেদেখা হ'লেও কোনো কথা নাই। 2 নম্বৰ, ধূমপান কৰা বাধ্যতামূলক। 3 নম্বৰত আছে জন্মৰ নহয় মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব। এইখিনি অৰ্হতা থাকিলে যোগাযোগ কৰিব পাৰে 300220 লগত। যোৱাকালি হৈ যোৱা তিনিআলিৰ লটাৰী খেলখনত প্ৰথম পুৰস্কাৰ ৰেলগাড়ী এখন আছিল। ৰেলগাড়ীখন পাইছে আলুত আছে। আৰু দ্বিতীয়তে গাই গৰু 2টা আছিল। গাই গৰু 2টা পাইছে টেপৰাত আছে। আৰু 3 নম্বৰ পুৰস্কাৰ আছিল 2টা মালৰ বটল। বৰ্তমান কমিটিৰ হাতত জমা আছে। মালৰ বটল 2টা কোনেও পোৱা নাই। আজি বতৰৰ বতৰা। আজি বতৰ বিজ্ঞানীয়ে জনাইছে যে আজি ৰাতি ৰ'দ দিয়াৰ সম্ভাৱনা আছে আৰু ৰ'দৰ তাপমাত্ৰা হ'ব 48 ডিগ্ৰী। আৰু যিবিলাক টপামূৰা মানুহ আছে, চুলি নোহোৱা মানুহ, তেখেতসকলৰ মূৰত ডিমা আমলেট কৰিব পাৰিব বুলি আমাৰ বতৰ বিজ্ঞানীয়ে জনাইছে। লগতে গেছৰ খৰচটোও কম হ'ব বুলি জনাইছে। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। অহাকালি আকৌ আপোনালোকে এই সন্ধিয়া একে টাইমতে একে সময়তে লগ পাম। শুভৰাত্ৰি। আছামিজ ফান টিউবৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ। নমস্কাৰ।